হেল্ল' এভৰিৱান, এয়া মই ওলাই ল'লোঁ ধুনীয়াকৈ। আজি মানে মোৰ বিয়া, সেইকাৰণে ওলাই ল'লোঁ ধুনীয়াকৈ। এয়া কেনেকুৱা লাগিছে জনাব, কইনা কইনা লাগিছে নলগা। নিজে মেকআপ কৰিছোঁ, নিজে ওলাইছোঁ। বিয়াখন মানে পটককৈ পাতিবলগীয়া হ'ল, সেইকাৰণে এনেকৈ নিজেই মেকআপ চেকআপ কৰিছোঁ আৰু। মোৰ লুকটো কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। গাইছ, মোৰ বিয়া নহয় আচলতে, মানে ৰিলছ এটা আজি ট্ৰেণ্ডিঙত চলি থকা ৰিলছ এটা বনাবলৈ লৈছোঁ, সেইকাৰণে ধুনীয়াকৈ ওলাই টিকলি চিকলি লগাই লৈ ল'ম। এডাল মোৰ তুলনি বিয়া টিকলি হয়, সেইকাৰণে লগাই লৈছোঁ আজি আৰু কামত দিছে। গাইছ, এয়া আমি ভণ্টি আৰু মই মামা ঘৰলৈ ওলাই ল'লোঁ ধুনীয়াকৈ। মানে যোৱা প্লেন নাছিলে, পটককৈ প্লেন হ'ল, সেইকাৰণে আহিলোঁ। এয়া বাছত, দেউতাই বাছত উঠাই থৈ গ'ল, আমি দুইজনী আহি আছোঁ বাছত। তাৰপিছত এয়া মিঠাই লৈ ল'লোঁ, তাৰপিছত এয়া মামা ঘৰ পাই গ'লোঁ ধুনীয়াকৈ। এয়া আমাৰ পোৱালীকেইটা গাইজ দেখিছে কি কৰিছে, বোকা লগাই একদম খুব গা ধুই আছে, গাত বোকা নাই গা। গাইজ আজি মিনি ব্লগটো ইমানেই আছিল।